কি দিব কালি পৰা 1480 টকা বাকী গুচি গ'ল এনেকে নোৱাৰি দেই মানুহে অলপ বুজিব লাগে অকল মানে বাকী 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 কেনেকে দোকান চলাম মই মানে ভাবি পোৱা নাই দেই ইয়াৰ পৰা আইডিয়াটো অকণমান লৈ ল'ব লাগে ঠিক আছে দাদা আছেনে হয় আছো কওক এই বস্তু কেইটামান চাবলৈ আহিলোঁ কওকচোন কেইটকা বিকিছে বাৰু এইটো খোলা কেনে গোটেই বয়ামটো কিমান এই বয়ামটো ল'লে মানে এইটো আপোনাৰ এই পিচ হিচাপে 5 টকা বয়ামটো মানে 250 টকা বয়ামটো 250 টকা গোটেই বয়ামটো বিকিলে মানে 20 টকামান লাভ হয় আৰু 20 টকামান লাভ হয় ন এইটো একেই মানে আপোনাৰ 60 পিচ থাকে আপোনাৰ এইটো গোটেই বয়ামটো কিনিলে আপোনাৰ 260 টকা আপোনাৰ 300 টকা ওলায় 300 টকা 40 টকা 40 টকাই লাভ ন আজিকালি এইটো খুব চলে আকৌ দেই এইটো কি সিগনেচাৰ নে এইটো আপোনাৰ হেৰি আৰু সিগনেচাৰ এইটো এপিচকে বিকে 15 টকা ন এইটো গোটেই পেকেটটো বিকিলে কেই টকা লাভ হয় এইটো পেকেটটো বিকিলে আপোনাৰ সব মিলাই আৰু 45 টকামান থাকে 45 টকামান ন এইজনহে ভাল কাষ্টমাৰ যেন পাইছোঁ সব বস্তুৰ দাম শুনিছে মোটামুটি ভাল খৰচ এটা ওলাব আজি দেই কেইবাটাও বয়ামৰ দাম সুধিলেতো এই নাই সেইজনক ভালকৈ দিয়াহে কথা দাদা আৰু কি কি কওকচোন এই মটৰটো এইটো মানে আপোনাৰ এই গোটেই বয়ামটো কিনিলে 120 টকা 120 টকা 150টা থাকে মানে আপোনাৰ 30 টকা লাভ হয় 30 টকা ন এই পানী বটলকেইটা পানী বটল আপুনি কাৰ্টন হিচাপে ল'লে 90 টকাতে পাব 90 টকাত ন আপোনাৰ মানে মোটামুটি 70 টকা মানে লাভ হয় পানী বটলত বেছি লাভ হয় ন বহুত বেছি লাভ হয় ঠিক আছে পানী চেলটো যদি ভালকৈ কৰিব পাৰে আপুনি যদি দিনটোত 3-4 কাৰ্টন মান বিকিব পাৰে মোটামুটি পানীতে আপোনাৰ হাজিৰাটো বহি যায় ভাল ঠিক আছে তেতিয়া আপোনাক কি দিম কওকচোন নহয় মই আপোনাৰ পৰা মানে আইডিয়াকেইটা ল'বলৈ আহিলোঁ এই আপোনাৰ কাষৰ মাটিডোখৰ মই কিনিলোঁ মানে এইডোখৰতে দোকান এখন কৰিম বুলি ভাবিছোঁ